আজি ফুটবল খেলিব হওঁতে আমাক গোটেই টিমটোক বহাই থৈ দিল নহয়। মই বোলে এবাৰো সেইবাৰতে বহি থাকিব লাগিব নেকি। হেল্ল' গাইছ, মই কনক। ৰাতিপুৱা 5টা বজাৰ লগে লগে মোৰ মোবাইলত 10টা মিছ কল। টোপনিৰ মায়াৰ পৰা শুই উঠি আহি আমি পিক আপ পইণ্টৰ কাৰণে ৰখি আছো। আমাক ইয়াৰ পৰা পিক আপ কৰিব। আনটো ফালে বাছ ষ্টেণ্ড ৰখি গাড়ী নাপায়। মিউজিক এখন ভাড়া কৰিছো। মিউজিকত 19টা ল'ৰা ক'ত কোনে ক'ত বহিছে একো ঠিকনা নাই। আহি কেনে আমাক গেটৰ মুখত নামাই দিছে। নামি এনে কি কয়, তোমালোকে খেলিবা নাই ফুটবল? মই বোলে এয়া আপুনি কি কয়, আমাৰ এটা হায়াৰ কৰা প্লেয়াৰ। গোটেই সৰু একদম চাৰি পিনে ভালকে চালো। চাই কেনে আমাৰ ভোক লাগিলে। চবে নিজৰ নিজৰ ভাগৰ পৰা এটা কল খালে দেই। বাৰু বাদক, যিটোৰ ভয় আছিল সেই ভয়টোৱে হ'ল। যোৱাবাৰ আমি নেখেলতে ডিছকোৱালিফাই হৈছো। এবাৰো ডিছকোৱালিফাই হ'ম নেকি? এবাৰ ডিছকোৱালিফাই হ'লে ফুটবলে বাদ দিম। আকৌ দুটা ল'ৰা গৈছে আধাৰ কাৰ্ড আনিবৰ কাৰণে। আধাৰ কাৰ্ড নহ'লে আমাক বহি থাকিব দিছে। আমিও বৰষুণৰ মাজত খেল চাই উপভোগ কৰি আছো। গোটেই টিমটো লাগি চাই আছে। যোৱাবাৰ আমাৰ এনেকাই হৈছিল। জোতাযোৰ পিন্ধি ফিল্ডত নামিছো, জোতাটো হাতত লৈ আৰু গুচি ফাইনেলি আমাৰ গোটেই বিলাকৰ চাৰ্টিফিকেটখন আহি গ'ল। প্ৰথম ষ্টেজটো পাৰ হ'ল, 2 নম্বৰ ষ্টেজটো আছে। ময়ো কিন্তু 3 বছৰ পিছত ভাল খেলিব হৈছে দেই। কিন্তু আহি গোটেই কেইটাকে নখ কাটিব দিছে। কাৰোবাৰ গলকিপাৰ গ্লাভছ নাই, কাৰোবাৰ সেফ গাৰ্ড নাই। এনেকুৱা এবাৰ ইণ্ডিয়ান টিমত হৈছিল, এবাৰ আমাৰ লগত হৈছে। সেইবিলাকৰ ইণ্ডিয়ান টিমত নখ নাছিল আকৌ। আমাৰ বেলতলা স্কুলত নখ আছে, কাটিব দিছে। আহি কাৰণে আমি ফাৰ্ষ্ট গল এটা খালো দিয়ক। ময়ো শিৱকৰ পৰা এইবাকে ভাল দৌৰিছো। বলে মোক নাচাইছে না বলক নাচাইছো। বাকী মই মেচখনৰ কথা নকওঁ, আপোনালোকে জানেই চাগে।